প্ৰথমতে মই তোমালোকক স্বাগতম জনাইছো ওয়েলকাম জনাইছো ওকে আজি আমি সত্যনাথ বৰাৰ অন্যৰ প্ৰতি ব্যৱহাৰ এই পাঠটোৰ সৰু সৰু পয়েন্টবোৰ কেনেকৈ আমি টুকি লৈ যেনেকৈ ব্যৱহাৰ নম্ৰতা গুণ প্ৰকাশক গুপ্ত কথা প্ৰকাশক স্বভাৱ এনে সৰু সৰু কিছুমান সৰু পয়েন্ট উলিয়াই আমি কেনেকৈ বহলকৈ পৰীক্ষাত লিখিব পাৰো তাক মই ধুনীয়াকৈ বিশ্লেষণ কৰিম ওকে তোমালোকে চাই থাকা ভিডিঅ'টি আৰু ভিডিঅ'টি নেক্সট ভিডিও বিলাক পাবলৈ বা চাবলৈ তোমালোকে কি কৰিব লাগিব মোৰ এই চেনেলটো কি কৰিব লাগিব লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব লাগিব ওকে ঠিক আছে চাই থাকা ভিডিওটি আহা আমি এইটো পেজত কি পাম ব্যৱহাৰ এটা পয়েন্ট লম ব্যৱহাৰৰ ওপৰত তোমালোকে এই দুটা পেজৰ ভিতৰত লিখিব পাৰিম কিছু কথা ওকে নেক্সট বহিত মই লিখি তোমালোকক নেক্সট ভিডিওত কেনেকৈ লিখিব পাৰে সেই কথাখিনি ইয়াৰ পৰা টুকি লৈ তোমালোকক মই নেক্সট ভিডিওত দিম ওকে তোমালোকে মাথো অপেক্ষা কৰা ঠিক আছে আকৌ নেক্সট পেজত যেনে নেক্সট পেজটোৰ পৰা আমি কি লিখিব পাৰিম কি পয়েন্ট পাওঁ চাওঁ আমি আহিব ৰখি আছো ওকে নম্ৰতা বুলি পাইছো এইটো নম্ৰতা সহজ ব্যৱহাৰৰ অনুপাত নম্ৰতাৰ ওপৰত কিছু কথা লিখিব লাগিব ঠিক তেনে গুণৰ ওপৰত কিছু কথা লিখিব লাগিব ঠিক তেনেকৈ ইয়াতে আছে গুপ্ত কথাৰ ওপৰত কিছু কথা লিখিব পাৰিম নেক্সট পেজত ওকে এনেকৈ আমি পয়েন্ট ধৰি ধৰি লিখিব পাৰো নেক্সট পেজত পাম আমি স্বভাৱৰ বিষয়ে কিছু কথা ওকে স্বভাৱৰ ওপৰত কিছু কথা লিখিব লাগিব আমি ওকে ঠিক আছে মই এনেকৈ সৰু সৰু পয়েন্টৰ পৰা কেনেকৈ বহলাই লিখিব লাগে সেই বিষয়ে নেক্সট ভিডিওটিত বহিত লিখি তোমালোকক দেখুৱাম ওকে তোমালোকৰ কিছু উপকাৰ হ'ব বুলি মই আশা কৰিলো ঠিক আছে নেক্সট ভিডিওটো পাবলৈ তোমালোকে অপেক্ষা কৰা হ'ব ওকে ঠিক আছে ৰাখিছো Ah